নাই নাই মই ক'লোৱে নহয় মনিবকে আছে পুৰণা बिल्डिंग रंग का मैं बात दिलो होता है कि हमारा असम में 3 ठो बिहू होता है। ये जो भोगाली बिहू है ना ये 20 का बिहू है। इस बिहू में हमारा लोग बहुत खाते हैं सिरा जलपन खाता है और मॉर्निंग में वो जला देता है। যদি টু জিঅ গু হ'ব লাগে কি আকৌ What is language? Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. কেকেটা জুই ঠিকে আছে এতিয়া কিমান দিন জ্বলি থাকো এটোহে কথা। থ্যাংক ইউ এটা কথা মনত ৰাখিব আমাৰ ৰাইজক উদ্দেশ্যে কওঁ কথাটো পুৰুষ মহিলা সকলোকে যে এজন পুৰুষসকলক কৈছোঁ এগৰাকী নাৰীয়ে যদি এজন পুৰুষক ভাল পায় শ্ৰদ্ধা কৰে এগৰাকী নাৰীয়ে যদি এজন পুৰুষক গুৰুত্ব দিয়ে বাকি মই বাদেই দিলোঁ শ্ৰদ্ধা ভাল পোৱা এগৰাকী নাৰীয়ে যদি এজন পুৰুষক গুৰুত্ব দিয়ে গম পাব যে তেখেত কাৰোবাৰ স্বামী সেই পুৰুষজন কাৰোবাৰ স্বামী যদি 1000 নাৰীয়ে এজন পুৰুষক গুৰুত্ব দিয়ে গম পাব সেই পুৰুষজন কোনোবা আদৰ্শৱান ব্যক্তি যদি 1 লাখ নাৰীয়ে কোনোবা পুৰুষক গুৰুত্ব দিয়ে তেতিয়া গম পাব তেখেত কোনোবা সেলিব্ৰিটি যদি 15-20 গৰাকী নাৰীয়ে কোনোবা পুৰুষক গুৰুত্ব দিয়ে তেতিয়া গম পাব সেইজন চাগে ফুচকা বেপাৰী নাই নাই মই ক'লোৱে নহয় মনিবকে আছে পুৰণা बिल्डिंग रंग का मैं बात दिलो না ইংলিছ সব হ'ব এইবোৰ মানে সবতে কোৱা হয় ইংলিছ সেইকাৰণেহে কোৱা নাই क्या होता है कि हमारा असम में 3 ठो बिहू होता है। ये जो भोगाली बिहू है ना ये 20 का बिहू है। इस बिहू में हमारा लोग बहुत खाते हैं सिरा जलपन खाता है और मॉर्निंग में वो जला देता है। थैंक यू मुझे এটা ভাল লাগে মাঘ বিহুটো আহে সেই ভিডিওটো সবতে ওলাই যায় হোলিটো আহে সেই আমাৰ এইটো জয় হৰি বল এইবিলাক আহি ভালো লাগে এইবোৰ 2-3 বছৰ আগতে কৰা এইটো ডাঙৰ কথা আমি এক্টৰ হিচাপেও যে আমি কৰা কিবা এটা চলি আছে ভালটো ল'ব বেয়াবিলাক এৰি যাব ইমান ধৰি নাথাকিব আৰু ভাল কিবা কৰি গৈ আছো কৰি গৈ থাকিম খালি বিশ্বাসটো থাকিলে হ'ল মানে এটা ভকুতেটো না বিহু যদি আপোনালোকে হাত চাপৰি বজা এখন বিহু চিহু গা মোৰটো মন যায় ন গাও ঐ কেলৈ আছা চাই এ তুমি চা থাকিলে দেহা মোৰ মৰহি যায় এটা চবে একেলগে দেই আপোনালোক জোশত আছে মই খালি জোশটো দিব পৰা নাই দে ৰেডি ভালকে বজাওক আকৌ কেলৈ আছা চাই তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় হে তোমাৰ বেজাৰ মতাম বেচিলো লাখুতি তুলিলো চাঙত সৰু মাই কেলৈ আছা চাই তুমি চাই থাকিলে দেহা মোৰ মৰহি যায় আমাৰ ল'ৰালৰিখিনিক যিখিনি ল'ৰা ছোৱালীয়ে নতুন প্ৰজন্ম যিখিনিক ধেমালিকে এটা কথা কৈ থওঁ যে তোমালোকে পঢ়াৰ এটা যিটো টেনশ্যন থাকে সব আগবাঢ়িব লাগে কালচাৰেল দিশটোত আগবাঢ়িব লাগে খেলা ধূলাত আগবাঢ়িব লাগে
এটা কম্পিটিটিভ এটা মাৰ্কেটটো মই এটা কথা কৈ থওঁ তোমালোকে নিজৰ কৰ্মবোৰ সুন্দৰকৈ কৰি যোৱা কেতিয়াও কেৰিয়াৰৰ পাছত কোনো নদৌৰিবা মোতকৈ সৰুখিনিক কৈছোঁ কেতিয়াও কেৰিয়াৰৰ পাছত তোমালোকে নদৌৰিবা কেৰিয়াৰৰ পাছত কেতিয়াও নদৌৰিবা আগতে চাইকেল এখন কিনি লোৱা কেৰিয়াৰ পিছফালে এনেই লাগি আহিব থেংক ইউ আপোনালোকৰ আৰ্টৰ প্ৰতি শিল্পৰ প্ৰতি এইখিনি মৰম চেনেহ সদায় থাকক আৰু বহুত ভাল লাগিল মোৰ আজি মোৰ মানে প্ৰথম ওলাই আহিলোঁ কি ক'ম কি আমাৰ মানে কি হয় প্ৰীতম ছাৰে মানে ফুল ভাল পায় মই ভাল পাওঁ মোৰ ইমান কথা নাই কিন্তু মই মানে হাফটো বেছি ভাল থেংক ইউ আপোনালোক সদায় ভালে থাকক তাকে কামনা কৰিলোঁ হেপী নিউ ইয়েৰ এইটো ইংৰাজৰহে আমাৰতো এইটো আমাৰ অসমৰটোতো নৱবৰ্ষ হ'ব ইংৰাজৰটো হৈছে 12টা বজাতে এইবিলাক খটাপকৈ খুলি এইবিলাক আমাৰ সেইবোৰ কৰিবলৈ হ'লে ঢকুৱা খুটাই কোবাব আমাৰতো ৰাতি আৰু যেতিয়া সূৰ্যটো ওলাব সেইটোহে আমাৰ টাইমৰ হয়নে নহয় এতিয়া ইংৰাজৰটো আমাৰ ফ'ল' কৰি ভাল লাগে ইংৰাজৰ মোৰ এটা বস্তুৱে ভাল লাগে দেখোঁ মই কাজিৰঙা চাবলৈ যে আহে 60 এভ'ভ মানুহবিলাক যিবিলাক বুঢ়া বুঢ়ী বুলি আমি গাঁৱত কওঁ সেই মানুহবিলাক হাফ পেণ্ট পিন্ধি যে আহে সেইটো ভাল লাগে আমাৰতো সেইটো বয়সত ধুতি পিন্ধি নামঘৰত ধৰ্ম আলোচনা কৰি থাকোঁতে যায় হয়নে নহয় সেই এনাৰ্জিটো তেওঁলোকৰ ভাল লাগে বাকী ইংৰাজৰ ইমান ভাল নালাগে কাৰণে মই ইমান ইংৰাজীটো ইমান গুৰুত্বও দিয়া নাই ইংৰাজীটো চলি যাব ইংৰাজীটোলৈ তাত শব্দবিলাকৰ আণ্টি বুলি কৈ দিলে এপালমান বুজে আমাৰ খুৰা খুৰী পেহী মহা এইবোৰ কিমান সিহঁতে আণ্টি আংকল চব বুজি যায় এইটো কি ভাষা হোৱাট ইজ দিছ আৰে ডি অ' ডো হা টি অ' টু জিঅ' আকৌ গ' এইবিলাক কি এতিয়া আমি অসমৰ কাৰণে এইবিলাক ধৰিলে বেয়া শুনি টিঅ' যদি টু জিঅ' গু হ'ব লাগে এইবিলাক কি আকৌ What is language? Language is the main equilibrium of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. KK. ढेर मानु ढेर पाबो KK पीछे पाबो. Thank you. What is this? Bamla is a fish. এই বাপৰে চব মুখস্থ দেখোন মুকুতা না মুকুতাটা এতিয়া বেহাৰবাৰীত আপোনালোকে দেখিব বেহাৰবাৰীখন অকণমান মাজত খেলি মেলি হৈ আছে আপোনালোকে চাই আছে যিহেতু গম পাই আছে কেতিয়াবা ভাল লাগিছে কেতিয়াবা বেয়া লাগিছে আমিবোৰো ভালকৈ কৰিব পৰা নাই এতিয়া আমি নতুনকৈ অনুষ্ঠানবোৰ শেষ কৰি আমি ভালকৈ অকণমান হোমে জাপে লাগিম আৰু খালি আমাৰ প্ৰীতম ছাৰৰ কি হয় প্ৰীতম ছাৰে মাজে মাজে শ্বুটিংটো তেখেতৰ ভৰি ৰেষ্টৰ কাৰণে প্ৰীতম ছাৰক যে আপোনালোকে কেতিয়াবা নেদেখে তাৰ কাৰণটো হৈছে তেখেতৰ ভৰি বিষৰ কাৰণে তেখেতৰ এটা প্ৰব্লেম হৈ যায় শ্বুটিং কৰিলে সেইকাৰণে তেখেতে শ্বুটিঙৰ পৰা আঁতৰি থাকিব লগা হয় বেলেগ প্ৰব্লেম একো নাই দুখ মোৰ মানুহগৰাকী অকণমান আমি চাপৰ বুলি নাভাবোঁ আপোনালোকেহে ভাবোঁ তেওঁ মানে সময়ৰ অভাৱত অকণ বাঢ়িবলৈ পাহৰিলে কিন্তু এই যে মণি এই যে প্ৰীতমটো মোতকৈ ওখ যেতিয়া কেমেৰা এনেকৈ ফ্ৰেমটো বনায় প্ৰীতমক যেতিয়া ইমান মানত ধৰে তেতিয়া মণি কেমেৰা ফ্ৰেমটোত নোসোমায় আকৌ তললৈ কেমেৰাটো লৈ ল'লে প্ৰীতমক বেছি ওখ লাগে কেমেৰামেন পাগল হৈ যায় ওপৰৰ লাইট চাইট বান্ধি থোৱাবিলাক ওলাই যায় এতিয়া প্ৰীতমৰ মণিয়ে চিন থাকিলে প্ৰীতমে এনেকৈ লৈ কৰিব লগা হয় এনেকৈ মানুহ এটা কিমান সময় চিন কৰিব এইবোৰ ভৰি গোটেই ফন্দিয়াই ধৰে সেইকাৰণে আকৌ এদিন দুদিন ৰেষ্ট ল'ব লগা হয় মণিক আপোনালোকে বিশ্বাস কৰক মণিক মই জাপানৰ ঔষধ এটা আনি খোৱালোহি বন্ধু এজনে ক'লে এইটো খুওৱা 3 মাহত তোমাৰ মণি ওখ হৈ যাব মণি একেবাৰে ইয়াতকৈও চাপৰ হোৱাহেঁতেনো মোৰ সুবিধা আছিল মই অন্ততঃ মাদুলি কৰি পিন্ধি থাকিলোহেঁতেন ইটোও নহ'ল সিফালো নহয় হয়নে বাৰু
জাপানীজ ঔষধটো আনি দিলোঁ তাইক ক'লোঁ তুমি খোৱা ভাই 3 মাহত তুমি ওখ হ'বা তাই খাইছে ঠিকে এসপ্তাহ খাই তাইক ওখই হ'বলৈ লাগে আৰে এসপ্তাহ খালে ক'ব ওখ হ'ব মই 3 মাহ খোৱা কথা নুশুনে ঘৰত যে টাববিলাক থাকে যে বেম্বো প্লেন আছিল টাবত পেলাই দিছে নাখাওঁ বুলি এইবিলাক কাম নাই এতিয়া লাভটো কি হ'ল আপোনালোকে মোৰ ঘৰলৈ গ'লে গম পাব বেম্বো প্লেনজোপা ইমানমান ওখ ঔষধ সোপা ঢালি দিলে মণি এই চাইজতে ৰৈ গ'ল মণি কোনো ঔষধে কাম নকৰে আপোনালোকৰ যদি আশীৰ্বাদ থাকে মোহনে ভৰি ফালে মই মূৰৰ ফালে টানিলেহে ওখ হ'ব আইও তোমালোকে ধুনীয়া বুলি ক'লে মোৰ বিৰাট দুখ লাগে সঁচাকৈ মানে আনন্দৰ যে এটা লাগে দুখ বেছি ভাল লাগিলেও মানুহৰ দুখ নালাগে জানো যেতিয়া ধুনীয়া বুলি কয় মানে সঁচা মোৰ বেছি সোনকালে বিয়া পতা যেন লাগে হা মই মানে চেৰি টাইপ চেৰিটো হয় ন ক'লা চেৰিটো নিচিনা থেংক ইউ বহুত বহুত ধন্যবাদ পুনৰ ৰঙালী বিহুৰ উল্লেখ জনালেও নতুন বছৰ ভালে যাওক চবেই হাঁহি থাকক আপোনালোকে হাঁহি থাকিলে আমি ভাল পাওঁ আপোনালোকে হাঁহি থাকিলে আমাৰ ঘৰত চাউল সিজে বোলে আও হৰি থেংক ইউ পেট পোহা মানে কি হৈছে যৌতুকত অহা মাল এতিয়া অলপ ঘূণে ধৰিছে ঘৰত থৈ আহিছোঁ আকৌ মেৰামতি কৰি আনিম আৰু হে মহাদেউ গোসাঁয়ে ডম্বৰু বজাইছে আমাৰ মানে বিহুত বোলে আমি মহাদেৱক বোলে স্মৰণ কৰোঁ যেনেকৈ এই মন্ত্ৰটো লিখোঁ নাহৰ পাতত নিম পাতত দেৱ দেৱ মহাদেৱ হে মহাদেউ গোসাঁয়ে ডম্বৰু বজাইছে পাৰ্বতী বজালে এই নোকোৱাকৈ বজাইছে আপোনালোকে পাৰ্বতীয়ে বজোৱা আগত আপোনালোকে বজাইছে ভাল পাইছে বিনা কৈলাশত নামৰ ধনী শুনা কৈলাশত নামৰ ধনী শুনা একেলগে বজাওঁ মহাদেউ গোসাঁয়ে ডম্বৰু বজাইছে পাৰ্বতী বজালে বিনা কৈলাশত নামৰ ধনী শুনা কৈলাশত নামৰ ধৰণী শুনা থেংক ইউ বহুত বহুত ধন্যবাদ অনুষ্ঠান আৰু দীঘল নকৰোঁ লাহে লাহে এইটো অনুষ্ঠান আৰম্ভ কৰিব সময় হৈ গ'ল থেংক ইউ লাভ ইউ অল বোলে আও হৰি মজা